এয়ে হৈছে আমাৰ অসম গৌৰৱ চাহ, যাৰ কাৰণে পৃথিৱী বিখ্যাত অসম চাহপাত। মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মোৰ চেনেলৰ নাম জানে ময়ূৰ ব্লগ। আৰু আমি যে ব্লগিং একচুৱেলি ব্লগিং নকয়, আপোনাক এটা বস্তু দেখাব খুজিছোঁ। অসম চাহৰ কাৰণে বিখ্যাত নহয় জানো? তাৰ কাৰণে বাগানৰ চাহপাতো আহে। চাহপাত আহি পেলাই ক'ত কেনেকৈ ধৰণে চেম্পুল পেকিং হয়, ক'ৰবাত চাহপাত বিক্ৰী হয়, আপোনাক অকণমান দেখাম। মই ট্ৰাই চাপৰ্ট কৰি থাকক, চাই থাকক, দেখাম মই আপোনালোকক কেনেকৈ চাহপাত চেম্পুলিং পেকিং হয়। কেনেকৈ লট মাৰি লট নেকি? এইটো চাহপাত নেকি? নাম্বাৰ দিছে, নাম্বাৰ হৈছে কিমান নাম্বাৰ আছে? মই চেষ্টা কৰিছোঁ 3009। এতিয়া নাম্বাৰটো লগাব 3009। নিশ্চয় এই ধৰণে লগোৱা হয় নাম্বাৰবিলাক। আপোনাৰ নাম্বাৰটো এনেকৈ আহিব পেণ্ডিং। আগৰ লগত মৰা আছিলে, আগৰ নাম্বাৰ 3009 দেখিছে। চাহপাত ঢালি দিব। দেখাইছোঁ চেকিং কেনেকৈ হয়, এতিয়া আপোনাৰ ওপৰৰ পৰা দেখাব চেষ্টা কৰিম। যি চাহপাত তেওঁ ঢালি দিলে, এতিয়া মেচিনটো এনেকৈ চলাই দিলে। এইটো কাগজ হয়, কাগজত আপোনাৰ চিয়াহীটো দেখাইছোঁ এনে লাগে, লাগি পেলাই এনেকৈ কাগজটো নামি আহে আৰু এনেকৈ এই দিছে চাহপাতটো এই মেচিনৰ দ্বাৰা তলত নামি আহে আৰু এনেকৈ সোমাই পেলাই গিটাৰ হয়, লগাই দিলে যদি গিটাৰ হয়, গৰম হয় और वेट टू वेट हिसाब क्या हुआ? अपने टाइम आएगा, तुम घंटा लेके जाएगा है क्या नहीं? हाँ, ऐसे करके लेके जाना, तुम जाओ या तेरा काम करो। সো ফ্ৰেণ্ড, মেচিনৰ পৰা ওলোৱা পেকেটবোৰ এনেকৈ ধৰণৰ বেগত দিয়া হয় আৰু কোম্পানী ৱাইজ এই বেগবোৰ থাকে আৰু বেগবোৰ এনেকৈ চেম্পুলিং
ফ্ৰেণ্ড মই পঢ়ি চালোঁ আপোনাক ভালেই লাগিল ত' ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰিলোঁ নেক্সট ভিডিঅ'ৰ চাই থাকিব মোৰ চেনেলটো ত' আজিলৈ বাই টেক কেয়াৰ